শাৰীৰিক অক্ষমতা যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে দলগাঁৱৰ আব্দুল ওহাবে। বিকলাংগ হৈও তৃতীয় বৰ্গৰ পৰীক্ষাৰ সফলতা অৰ্জন দলগাঁৱৰ আব্দুল ওহাবৰ। দৰং জিলাৰ দলগাঁৱৰ ভিতৰুৱা অঞ্চল ইছলামপুৰ গাঁৱৰ আব্দুল ওহাবে দেখুৱালে সফলতাৰ নিদৰ্শন। শাৰীৰিক অক্ষমতা যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে আব্দুল ওহাব নামৰ যুৱকজনে। বিকলাংগ হৈও তৃতীয় বৰ্গৰ পৰীক্ষাত ঘোষিত ফলাফলত অৰ্জন কৰা সফলতাই বহুতৰ বাবে হৈ পৰিছে প্ৰেৰণা। সকলো শাৰীৰিক বাধা নেওচি একাগ্ৰতাৰে যুৱকজনে কৰি গৈছিল অধ্যয়ন, যাৰ ফলত তৃতীয় বৰ্গৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আন 10জনৰ বাবে আদৰ্শ হৈ পৰিছে এই যুৱকজন। এতিয়া আগন্তুক মৌখিক পৰীক্ষাৰ বাবেও তেওঁ চলাই গৈছে প্ৰস্তুতি। মোৰ নাম মোহাম্মদ আব্দুল ওহাব, দেউতাকৰ নাম আৰিফুদ্দিন, গাঁও ইছলামপুৰ, পোষ্ট অফিচ দলগাঁও, ডিষ্ট্ৰিক্ট দৰং, আছাম। মই যিটো অঞ্চলত বসবাস কৰোঁ বহুত দুৰ্গম এলেকা চৰচাপৰিত। ইয়াৰ পৰা মই বহুত কষ্ট কৰি শিক্ষকতা অৰ্জন কৰিছোঁ। বহুত ধৰণৰ পৰীক্ষা দিছোঁ আগে পিছে, কিন্তু এইবাৰ যিটো তৃতীয় বৰ্গৰ পৰীক্ষাটো আছিলে তাতে পৰীক্ষাটো দিয়াৰ পিছত ৰিজাল্টটো ভাল আহিছে। মই এই জগতে আমাৰ চৰকাৰৰ যিটো প্ৰচেছ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব ধুনীয়াকৈ স্বচ্ছ নিকা হিচাপে পৰীক্ষাটো পাতিছে, যাৰ কাৰণে মই আজি সফলতাৰ বাট দেখা পাইছোঁ। মই বিশেষকৈ তেখেতক মই আন্তৰিকতাৰে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আগন্তুক যিটো অৰেল হ'ব, মৌখিক পৰীক্ষা হ'ব, তাতে মই আশাবাদী যে যিখিনি প্ৰস্তুতি চলাব লাগে সেইখিনি মই প্ৰস্তুতি হৈ আছোঁ। নিশ্চয় চৰকাৰৰ ফালৰ পৰা মোক সহায় কৰিব, মই যাতে মোৰ চলাৰ এটা ৰাস্তা হয়, যাতে মই এইখন সমাজত মানুহৰ দৰে ভালদৰে চলিব পাৰোঁ। ইয়াৰ আগতে বহুত ধৰণৰ এনেকুৱা থাৰ্ড গ্ৰেড এক্সাম বা ফৰ্থ গ্ৰেড এক্সাম মই যোৱা 2018ত APSC এক্সাম দিছিলোঁ, তাতে মই চিলেকশ্যন পাইছিলোঁ, কিন্তু মেইনছত মই পোৱা নাই। তাতে বহুত খেলি মেলি আছিলে, কিন্তু আজিকালি তেনেকুৱা খেলি মেলি নাই। খাৰুপেটীয়াৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।